বন্ধুসকল, আজি আমি আহিছোঁ পাথৰিঘাট শ্বহীদ ফেৰীলৈ। এয়া চাওক পাথৰিঘাট শ্বহীদ ফেৰী। এয়া ভাৰত স্বাধীনতা সংগ্ৰামৰ বুৰঞ্জীৰ এক অবিস্মৰণীয় অধ্যায়। চৰম ত্যাগ আৰু আত্মবলিদানৰ সাক্ষী এয়া পাথৰিঘাট। অৱস্থিত পাথৰিঘাট, বৰ্তমান পাথৰিঘাট। চনৰ 28 জানুৱাৰী তাৰিখত এই পাথৰিঘাটতে খাজানা বৃদ্ধিৰ প্ৰতিবাদক লৈ ৰাজমেল বহিছিল। এই ৰাজমেলত ব্ৰিটিছৰ গুলীচালনাত 140 গৰাকী কৃষকে আত্মবলিদান দিছিল। এয়া তাৰে এক বিৰল সাক্ষী। উক্ত দিনটোৰ পৰা আজিলৈকে বছৰ বছৰ ধৰি কৃষক শ্বহীদ দিৱস পালন